নমস্কাৰ, পুনৰ স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে নিশ্চয় ভালে। আহক তেনেহ'লে ভিডিঅ'টি আৰম্ভ কৰোঁ। এই জুপি হ'ল আমাৰ গোলাপ ফুল জুপি। এই জুপি আগত দুবাৰমান ফুলি গ'ল। ফাগুন মাহত বাৰু ভালকৈ ফুলি গ'ল। এতিয়া আজি হ'ল চ'তৰ 8 দিন। চ'তত আকৌ এই জুপি ফুলিব। এইবিলাক কুঁহি পাত পেলাইছে। ফাগুন মাহত ফুলা ফুলখিনি মৰহি যোৱাৰ পাছত ফুলৰ ঠাৰিবোৰ কাটি কাটি পেলাই দিয়া হ'ল। বোৱা পাতবিলাকো কাটি চফা কৰি দিয়া হ'ল। চফা কৰি দিলোঁ, তাতে এইবিলাক পুনৰ কুঁহি নতুন ডাল ওলালে। এইবিলাক আকৌ এতিয়া চ'তত ফুলিব ফুলজুপি। তাকে ইমান ধুনীয়াকৈ কুঁহিবিলাক আহিছে, নতুন আগ ওলাই আহিছে। সেইকাৰণে বোলো ভিডিঅ'কে এটি কৰি থওঁ। এয়া চাওকচোন, এইবিলাক নতুন ডাল ওলাই আহিছে। তাতে এইবোৰ কলি পেলালে আকৌ। এইটো এটি নতুন ডাল। এইবিলাক নতুন ডাল, হেড কলি। এইবিলাক ঠাৰিটোৱে তেনেকৈ কাটি চব পেলাই দিলোঁ। এটা ঠাৰি কাটি বোৱা পাতবিলাকো এনেকৈ অলপ অলপ কাটি চফা কৰি দিলোঁ। এতিয়া দেখিছোঁ জোপা আকৌ ধুনীয়াকৈ ফুলিব। ইমান কুঁহিডাল ওপৰলৈকে এইবিলাক। আমাৰ এই গোলাপ ফুল জুপি মাটিতে আছে। সেইকাৰণে ইয়াত অকল মই কিনাই গোবৰহে পুতি দিওঁ। গোবৰ বাহিৰে বেলেগ সাৰ প্ৰয়োগ নাই কৰা। আৰু এইকেইদিন বতৰটো ডাৱৰীয়া, বৰষুণ পাইছে। সেইটো কাৰণে পানীও এতিয়া দিব লগা হোৱা নাই। নতুন ডাল কিমান ওলাই আহিছে। প্ৰতিটো ডালতে এইবিলাক চুপহি মেলিছে। প্ৰতিটো ডালতে ফুল ফুলিব। ফুল ফুলি আছে। এয়া 18 দিনৰ পাছত গোলাপ ফুল জুপি ফুলিবলৈ ধৰিলে। ফুল ফুলিও আছে আৰু মৰহিও আছে, আৰু দুই এটা কলিও পেলাই আছে। ফুলপাহি ফুলিলে ভালেই লাগে।
কিন্তু 3 দিন বা 4 দিনহে ফুলপাহি থাকে। তাৰ পাছত ফুলপাহি মৰহি পাহিবোৰ তললৈ সৰি পৰে। আপোনালোকলৈ মোৰ এটা অনুৰোধ, মোৰ ভিডিঅ'টো চাই যদিহে ভাল লাগিছে অনুগ্ৰহ কৰি লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকেও যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। গোলাপ ফুল 12 মাহেই ফুলি থাকে কম বেছি পৰিমাণে। এই ফাগুন আৰু চ'ত মাহত বেছিকৈ ফুলে। ভিডিঅ'টো ইমানেই আছিল। শেষত সকলোলৈকে বহাগ বিহুৰ শুভেচ্ছা জনাই আজিলৈ আহোঁ। ধন্যবাদ।